আজি লগৰ ছোৱালীকেইটাৰ লগত বিচ্ছুত ফুৰিব আছো, কিন্তু হেন্দে ইতিয়াক লাগি কিবা বস্তু কিনবে যা আহি পোৱা নাই। ঐ অখাত চলি, ইমান টাইমে এতিয়া ৰখি আছিলো, ক'ত মৰিব গৈছিলি? এই দোকানখনত গেছিলো ৰ, পকেটত পইচা নাছিল আৰু ৰুমত যাই পেলাই পইচা আনিব লগা হ'ল। তই সেইখিনি নাজানা নেকি? ক'ৰবাত দোকানত গেলে যে পইচা লৈ আহিব লাগে। তই এনেকে কৰি আছা, তাড়াতাড়ি কৰোতে পইচা আনিব পাৰি গেলো। মইহে জানো, তেতিয়াৰ পৰা ৰখি ৰখি ইমান বৰ হৈ গৈছো, তহঁতে আহি পোৱা নাই এতিয়াক লাগি। আৰু তোৰ লগৰ বিকাশ, সি ক'ত মৰিল আৰু? আহি আছে ৰ, সিও গেছিল কিবা এটা বস্তু বেলেগ জাগাত কিনবে। মই বিকাশক কল কৰো ৰ, ক'ত মৰিলাক সি। ঐ বিকাশ, ক'ত আছা? তোৰ কাৰণে আমি ইমান ৰখি আছো, যদি তই নাহা থাক, আমি এটা বিচ্ছত পানীত নামো। বিকাশে তোক কি কলাক? আহি থাকা বুলি কৈছি ৰ, অখাত চলি ক'ত যে মৰিব যাই থাকে। আহি পালো দে ভাইহাত। কি ক'ত গেছলি নই? ইমান টাইমে এতিয়া তোক ৰখি আছো। আছো ৰ, কিবা এটা ভাল বস্তু চাবা গেছিলো। ঐ ৰ, তোৰ মাতটো কি হলে বিকাশ? ভাঙছি দেখোন, কালিক লাগি ঠিক আছিল দেখোন। কি কবি, কালি ৰাতি বহুত ঠাণ্ডা পানী খোৱা গেল, তাতে আইচক্ৰীমো খোৱা গেল, সেইকাৰণে মাতটো ভাঙি গেল চাগে। তনে দেউতাই কি এতিয়া মেল মাৰি থাকবি নেকি? তেতিয়াহ'লে তনে দেউ থাক এতে, মই পানীত নামো। দে বল বিকাশ বল। দে বল ই নহলে হাল্লা কৰি আছে। ঐ ভাইহাত, তহঁতে যা, তহঁতে দেউতা পানীত নামি গা ধোগে, মই নাম নযা। মই এইগিলাখান ড্ৰেছ পিন্ধি আছো, এইগিলাখান খুলি ক'ত থম, নালগে যা, তহঁতে গা ধুই লও। ইয়াৰ প্ৰব্লেমেই শেষ নহয়। দে থাক, তই তোৰ মতে চলি থাক। বল আমি দিও গা ধো। হয়ো দে, এটা বিকাশৰ প্ৰব্লেমেই শেষ নহয়। আৰে নহয় মোৰ অলপ কাহো বা ধৰছি, কালি ৰাতি ঠাণ্ডাও খাইছো, এতিয়া নালগে দে, তহঁতে যাই গা ধো। দে ভাই বল, আমি দুটাই ধুই লও দে। মই পানীৰ মাজক লাগি অলপ যাওঁ দে। বেছি দূৰক লাগি নাযাবি দে ভাই। মোৰ একো নহয় দে, টেনচন নলবি। মই নাযাওঁ দে ইমান দূৰক লাগি, মই সাঁতুৰিব নাজানো। বেছি দূৰক লাগি নাযাবি দে, ক'ৰবাত কিবা হৈ গেলি ইয়াতে পাছৰ মানুহ কোনো নাই। তহঁতে টেনচন ল'বা নালগে দে, ইমান দূৰক লাগি নাযাওঁ। দে হ'ব দে, আছো। বাপৰে ইমান হাল্লা কৰি আছা। দে হ'ব দে, বহুত টাইম পানীত নামলো, এতিয়া বল পাৰক লাগি বল। দে বল। এটা কথা মন কৰিছে না ভাইয়াত, এই বিচখানত আমাৰ তিনিৰো বাহিৰে কোনো নাই ইয়াতে। কথাটো ময়ো মন কৰিছো, অনলি আমি তিনটাই দেখো। তাকেইতো ৰ, অনলি তিনজনে মানুহ, বিচততো বহুত মানুহ থাকে। আমি টিভিটো দেখা পাইছিলো, বহুত মানুহ থাকে। সেইফালে চাচোন চা, সেই বেনাৰখনত কি লেখা আছে? কি কয় কোনখানে? দেখোন তাতে বেনাৰত দেখোন কিবা লেখা আছে। তই যাই চাই আছোন। ৰ মই চাই আহো ৰ। হয়ে, ইয়াতে দেখোন কিবা লেখা আছে, নটিচ। কি লিখা আছে নকয় কিয়? কি দেখোন ইয়াতে বোলে ঘৰিয়াল আৰু চাৰ্ক আছে। কি কয়? ৰ, মোৰ এতিয়া ভয় লাগছি ৰ, মই পানীৰ মাজক লাগি গৈছিলো। মোৰো ভয় লাগছি ৰ। বল ইয়াৰ পৰা ফটাফট বল। ভালেই দে, মই পানীত নামাই নাছিলো। কমটো কথাই পানীত নাম না। দে হ'ব দে ভাইয়াত, বল। বল ইয়াৰ পৰা ফটাফট জলদি বল। ভাইয়াত বল। এটা যদি চাৰ্কে যদি ধৰিব লাগে না, আমাৰ হাৰা বিচৰিবও টান আছে। বল, এতিয়া বেলেগ জাগাত ফুৰিব যাওঁ বল। মোক লাগি ৰ, ক'ত গেলি?